বতৰৰ ফল বগৰী লাহে লাহে কমি আহিছে গছত, সেইকাৰণে ভাবিলোঁ এইকেইটা শুকুৱাই থোৱা টেঙা আৰু মিঠা একেলগে আছে, এইখিনি অকণমান আচাৰ বনাই থওঁ, কেতিয়াবা খাবলৈ মন গ'লে খাব পাৰি। গতিকে এইখিনি মিঠা আচাৰ বনাম। মই এইখিনি সেইকাৰণে অকণমান মিঠৈ লৈছোঁ, যিহেতু মিঠা টেঙা দুয়োটাই আছে সেইকাৰণে মিঠৈ অলপমান কমাই লৈছোঁ। এতিয়া এইখিনি মই অকণমান পগাম। এইখিনি পগাই ইয়াত অকণমান সময় কাৰণে পগাই লোৱাৰ পিছত ইয়াতে মই অকণমান চব গুড়া মুড়ি আধা খুন্দা কৰি থৈছোঁ, সেইখিনি দি দিম। এতিয়া খুব ধুনীয়া চেণ্ট এটা আহিলে অকণ সময় ৰ'ব লাগিব, অকণমান আঠা আঠা হ'ব মিঠৈটো। এইখিনি প্ৰায় হৈছে। ইয়াতে মই অকণমান মিঠৈ দিছোঁ, নিমখ দিছোঁ আৰু অলপমান এইখিনি কাশ্মীৰী জলকীয়া অকণমান গুড়া দি দিছোঁ। বগৰীকেইটা ধুনীয়া কালাৰ হৈ থাকে টকটকীয়া, সেইকাৰণে এইখিনি দিছোঁ। পাছত জলকীয়া দিব পৰা যাব জ্বলা খাব বিচাৰিলে। এতিয়া মই এইখিনিতে বগৰীখিনি অকণমান ফুটাই ফুটাই ইয়াত দি দিম। আগতেও ফুটাই ল'ব লাগে, আচলতে মোৰ ফুটাই লোৱা নহ'লে, সেইকাৰণে মই এতিয়া গেছটো বন্ধ কৰি অলপমান ফুটাই লৈছোঁ আৰু অলপমান এনেই ঢালি দিম। পাছত অকণমান খুচি খুচি দিলে ফুটা হৈ যাব। এইখিনি মই ঢালি দিলোঁ আৰু এইখিনি গুড়াখিনি আধা খুন্দা গুড়াখিনি ইয়াত দি দিছোঁ। খুব ধুনীয়া চেণ্ট এটা ওলায়, খাবলৈও খুব ধুনীয়া লাগে। অলপমান সময় অকণমান তাপ এটা দি পেলাই লৰাই থাকিব লাগে, যাতে বগৰীখিনি গোটেই মিঠৈখিনি ধুনীয়াকৈ সানা যায়। এয়া আমাৰ বগৰী আচাৰ ৰেডি হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হওঁতে টেমাত ভৰাই দিলোঁ। কেতিয়াবা খাবলৈ মন গ'লে খাবলৈ মন যায়, যিহেতু এতিয়া ফাগুন মাহ, খাবলৈ মন যায় মাজে মাজে অকণমান টেঙা। এইখিনি ধুনীয়াকৈ হৈ গ'ল। এনেকৈ মাজে মাজে অকণমান অকণমান সময় জোকাৰি জোকাৰি থ'ব লাগে, তেতিয়া মিঠৈটো ভিতৰত সোমাই যাব। কি ধুনীয়া লাগিছে কালাৰটো। এনেকৈ অকণমান কাশ্মীৰী জলকীয়া গুড়ি দি দিব লাগে। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে।